said I've been laid back in. নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে লৈ আহিছো মালাগড় এইচ স্কুলৰ ক্লাছ 10ৰ দ্বিতীয় ইউনিট পৰীক্ষা প্ৰশ্ন আলোচনা কৰিবলৈ লৈছো প্ৰথম আমি পাঁচটা প্ৰশ্ন আজি ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰা হ'ব আৰু প্ৰতিটো প্ৰশ্নতে 1 মাৰ্কই আছিল ইয়াতে 1 নম্বৰ কৈছে যে শুদ্ধ উত্তৰটো বাছি অবজেক্টিভ প্ৰশ্ন এ নম্বৰ কৈছে পূৰ্ণ ঘন হ'বলৈ 3087 অৰ্থাৎ 3087 ৰ লগত পূৰণ কৰিবলগীয়া নিম্নতম সংখ্যাটো হ'ব অৰ্থাৎ এই ইয়াতে চাৰিটা অপচন দিছে কোনটো সংখ্যা পূৰণ কৰিলে আমাৰ এই সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তে এইটো জানিবৰ কাৰণে তোমাক মই সমাধানখিনি দেখাই দিছো কিন্তু এইটো কৰিব নালাগে মই দেখাই দিছো এনে এইটো জনাৰ কাৰণে তুমি ছুটি হৰণ পদ্ধতিটো যাব পাৰা ছুটি হৰণত যেতিয়া যাবা তেতিয়া তুমি জানিব লাগিব বিভাজ্য নিয়মবিলাক আৰু অৰ্থাৎ ছুটি হৰণত মৌলিক সংখ্যা দি হৰণ হয় ইয়াক আমাৰ 2 দি নাযায় 3 দি যাব একবাৰ এটা শূন্য অৰ্থাৎ 3 10 গুণ 30 শূন্যৰ কাৰণে এটা শূন্য আহি যাব 3 2 গুণ 6 2 থাকিব 2 ইয়াত আহিব 3 9 গুণ 27 নেক্সট আকৌ 3 দি যাব 3 দি 3 বাৰ 1 থাকিব 1 আহিব ইয়াত 12 3 4 গুণ 12 আৰু 3 তিৰিকা নেক্সট ইয়াত 7 বাৰ যাব 7 5 যেহেতু নাযায় এককত 3 আছে সেইকাৰণে 7 বাৰ 7 49 গুণ 3 4 3 হয় নেক্সট 7 7 গুণ 49 অৰ্থাৎ দেখা যায় আৰু এইখিনি কৰাৰ পিছত তোমালোকে মনত ৰাখিব লাগিব যেহেতু ঘন কৈছে পূৰ্ণ ঘন ঘন হ'বলৈ হলে তিনিটা সংখ্যা আহিব লাগিব ইয়াত তিনিটা সংখ্যা খালি 7 আছে তেন্তে 2 আছে দুটা মানে 2 কি 3 আছে দুটা তেলে ইয়াৰ কাৰণে এটা 3 কম হৈ আছে এটা 3 কম হৈ আছে তেন্তে তোমাৰ যে অৰ্থাৎ পূৰণ কৰিবলগীয়া সংখ্যাটো হ'ব কোনটা সংখ্যা কম হৈছে 3 এটা কম হৈছে অৰ্থাৎ এনসার আহিব 3 পূৰ্ণ ঘন সংখ্যা হ'বলৈ হলে তিনিটা আহিব লাগিব নেক্সট বি নম্বৰ ইয়াতে দিছে 3√8 into 3√27 into 3√64 প্ৰতিটো সংখ্যাৰ বৰ্গ একি ঘন সংখ্যা জানিব লাগিব 8ৰ ঘন 3√8 আছে মানে কি 8ৰ ঘন সংখ্যা 27ৰ ঘন সংখ্যা আৰু 64ৰ ঘন সংখ্যা তে আমি জানো কি 8ৰ ঘন সংখ্যা কিমান অৰ্থাৎ 8ৰ ঘন সংখ্যা হৈছে 2 into 27ৰ ঘন সংখ্যা কিমান 3 into অৰ্থাৎ 64ৰ ঘন সংখ্যা কিমান 4 এইখিনি মান পূৰণ কৰি দিয়া তোমাৰ এনসার ওকে অৰ্থাৎ এইখিনি পূৰণ কৰিলে কিমান পাবা 24 পাবা তে দ্বিতীয় অৰ্থাৎ বি নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব 2 নম্বৰ 24 মই এইখিনি একেবাৰে শৰ্টকে দেখাই দিছো তোমালোকে এনেকৈ কৰিব পাৰা যে 3√8 into 3√27 into 3√64 ইয়াক যেতিয়া কৰিবা ইয়াক আমি 3√2 কিপ ক'ব পাৰো কি বাৰ কিপ কেনসেল কৰিলে কি থাকিব 2 থাকিব নেক্সট ইয়াতো হে একে আহিব 3√27 ক 3 কিপ কৰিব পাৰা into 3√4 কিপ কৰিব পাৰা কিপ কেনসেল কি থাকিব 2 into 3 into 4 আহি যাব আমাৰ 24 নেক্সট সি নাম্বাৰটো দি আছে √18 √50 ডটৰ সমান্তৰ প্ৰগতিতৰ সাধাৰণ অন্তৰ উলিয়াব লাগে ইয়াৰ যেতিয়া সাধাৰণ অন্তৰ উলিয়া হ'ব আমি জানো কি d = d মানে সাধাৰণ অন্তৰ d = কি সেকেন্ড পদ মাইনাস প্ৰথম পদ সেকেন্ড পদক আমি কি কৰিব পাৰো 25 2 গুণ 50 অৰ্থাৎ 25 into 2 কৰিব পাৰো মাইনাস 18 ক আমি কৰিব পাৰিম 9 into 2 যেতিয়া ইয়াক আমি সমাধান কৰিম অৰ্থাৎ 25ৰ কাৰণে বৰ্গ সংখ্যা আহিব 5 স্কয়াৰ অৰ্থাৎ 5√2 - 3√2 অর্থাৎ 5টা
মাৰ্বলৰ পৰা অৰ্থাৎ 5টা ৰুটটোৰ পৰা 3টা ৰুটটো বিয়োগ কৰিলে আমি কিমান পাম 2টা ৰুটটো এই 2টা ৰুটটো মানে কি এইটো আমাৰ এনসাৰ নাই কিন্তু এইটোই হয় এইটো আমাৰ ইয়াত দিয়া নাই কিন্তু এইখিনিক আমি যেতিয়া আমি কৰিম এই দুইটো হৈ এবাৰ ভিতৰত লৈ গেলে কি হ'ব 2 স্কয়াৰ ইনটু 2 হ'ব 2 স্কয়াৰ ইনটু 2 মানে কি 2 * 4 4 * 8 অৰ্থাৎ √8 তোমাৰ এনসার আহিব √8 অর্থাৎ এইটো প্রশ্নের উত্তর হব 1 নাম্বার √8 1 নাম্বার তো নেক্সট সি নাম্বার সি নাম্বারটোৰ এইটো m-1, 2m, m+7 সমান্তর প্রগতিটোৰ mৰ মান হ'ব ইয়াতে প্রশ্নটো দি আছিল সমান্তর সাধারণ অন্তর কিন্তু সাধারণ অন্তর নহয় mৰ মান লাগে কিন্তু ইয়াতে 0 তো অসম্ভৱ কাৰণ 0 বহালে ইয়াত কি হ'ব -1 এ আহিব ইয়াত আহিব 0 0 আৰু 0 -1 আৰু 0 ৰ মাজৰ ডিসটেন্স হ'ব 1 নেক্সট এইটো ফিৰ একে ডিসটেন্সত বাঢ়িব লাগিব কিন্তু 7 ইয়াত আছে 0 ইয়াত হয় 0 ইয়াত হয় কিমান 7 অৰ্থাৎ ডিসটেন্স ইয়াৰ বহুত 7 হৈ যায় সেই কাৰণে এইটো 0 তো অসম্ভৱ 1 তো সোয়া 1 তো বহাই দিলে কি হ'ব ইয়াত 0 ইয়াত হ'ব 2 অৰ্থাৎ 2 আৰু 0 ৰ মাজত ডিসটেন্স হ'ব 2 কিন্তু ইয়াতে 1 বহাই দিলে 8 ডিসটেন্স বাঢ়ি যাব এইটো অসম্ভৱ আমাৰ 2 তো চাব পাৰা 2 তো দেখিবা অসম্ভৱ আমাৰ এনসার হ'ব 3 যেতে 3 তো বহাই দিবা অর্থাৎ 3 - 1 মানে কি আহিব প্রথম পদ 2 তার পিছত 2 * 3 মানে কিমান দ্বিতীয় পদ আহিব 6 তার পিছত তৃতীয় পদত যেতিয়া আমি বহাম 3 + 7 সমান সমান আহিব 10 দেখা ডিসটেন্স 6 ৰ পৰা 2 গেলে কিমান থাকে 4 ডিসটেন্স আর 10 ৰ পৰা 6 গেলে কিমান থাকিব 4 ডিসটেন্স একে ডিসটেন্সত আছে অর্থাৎ এনসার হ'ব 3 নেক্সট 8 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তত বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য অৰ্থাৎ দিক 15 সেন্টিমিটার হলে কেন্দ্র আৰু বহিবিন্দুৰ মাজৰ দূৰত্ব উলিয়া এতিয়া এটা বৃত্তৰ নমুনা দেখাই দিছো এটো এটা ধৰা হয় বৃত্ত কিমান কৈছে যে 8 সেন্টিমিটার ব্যাসাৰ্ধৰ বৃত্তটোৰ বহিবিন্দুৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য এই স্পৰ্শকৰ দৈৰ্ঘ্য কিমান দিছে 15 সাপোজ এটা হৈছে বহিবিন্দু P এটা হৈছে AP এয়া দৈৰ্ঘ্য হৈছে 15 cm আর ব্যাসাৰ্ধ হৈছে 8 cm তেন্তে আমাৰ উলিয়াব লাগে এইটো হোৱাত অৰ্থাৎ OP এতিয়া ইয়াতে মনত ৰাখিবা ইয়াত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰা কিন্তু পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰাৰ উপৰিও তোমালোকে যেহেতু শর্ট কোশ্চেন আইডিয়া এটা মনে ৰাখিব লাগিব এইবোৰ পাইথাগোৰাছীয় সংখ্যা ব্যৱহাৰ হয় এই যে 8 স্কয়ার আর 15 স্কয়াৰৰ বর্গ অর্থাৎ 8 স্কয়ারক আমি করিলে পাম 64 আর 15 স্কয়ারক বর্গ করিলে আমি পাম 225 এই দুটা সংখ্যাৰ যোগ করিলে আমি পাও 289 এইটো সংখ্যা আহে যেতি আমি 64 আৰু অর্থাৎ 8 স্কয়ার তেতিয়াহে আমি পাম OP স্কয়ার পাম নেক্সট এই 64 আৰু 225 যোগ কৰিলে 289 হ'ব ইয়াক এতিয়া কি কৰিব লাগিব বৰ্গ কৰিব লাগিব ইয়াৰ বৰ্গ সংখ্যা আছে অৰ্থাৎ বৰ্গমূল হৈছে 17 অৰ্থাৎ তোমাৰ 17 কত আছে এইটো 1 নম্বৰ অৰ্থাৎ ই নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব 1 নম্বৰ 17 সেন্টিমিটার তে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এইখিনিতে সামৰি মাৰিছো জয় হিন্দ।